এভৰিৱান, মোৰ মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু ইফালে এতিয়া যাবলৈ ওলাইছোঁ, এফালে বলক গৈ থাকোঁ। আৰু ইফালে মই আহি আছোঁ এতিয়া, আৰু মোৰ লগত আহিছে মা, ইফালে আহিছে আমাৰ দেউতা, আৰু ইফালে আহিছে খুৰী এফালে চাই দিয়া। আৰু এতিয়া বলক গৈ থাকোঁ, ক'ত গৈছোঁ কি কৰিছোঁ সকলোখিনি জনাই থাকিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আহি পালোঁ আৰু খোজকাঢ়ি আগলৈ গৈ আছোঁ, আৰু ক'ত গৈছোঁ জনাইছোঁ। আৰু ইফালে কাজিৰঙা চিল্কালৈ আহি পালোঁ, আৰু ইফালে কাপোৰ চাই আছোঁ আমি, আৰু এইফালে এতিয়া মই বহি আছোঁ, আৰু এইফালে দেউতা দেখিছে কেনেকৈ বহি আছে। আৰু এইফালে এতিয়া লৈছোঁ খাবলৈ, আৰু এতিয়া উঠিলোঁ গাড়ীত, আৰু এইফালে গাড়ী ফুল হৈ গ'ল। আৰু এয়াতো বিশেষ বজাৰ হয়, মানে বিশেষ কাৰণত সকলোখিনি জনাই আছোঁ। এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ, আৰু এতিয়া ব'লক ঘৰলৈ গৈ থাকোঁ, আৰু ঘৰত গৈ সকলোখিনি দেখুৱাম আৰু কিহৰ বাবে ক'ম। আৰু এইফালে আহি পালোঁ ঘৰত, আৰু এয়া বজাৰখিনি দেখিছে নহয়, হয় এয়া হৈছে বিয়াৰ বজাৰ। আৰু এইফালে আমাৰ পেণ্ডেল তৰা আৰম্ভ কৰি দিলে, আৰু এইফালে এয়া বিয়াৰ প্ৰথমটো নিয়ম কাপোৰ জপা আৰম্ভ হ'ল। এইফালে এয়া আমাৰ গাঁৱৰ গোপিনীসকলে আহি এয়া বাকচত কাপোৰ ভৰোৱা নিয়মটো এয়া আৰম্ভ কৰিলে। এয়া প্ৰথম তামোল পাণ দি কাপোৰ ভৰাব লাগে। যিখিনি পাইছোঁ আৰু হয় নাই গামোচাখন ভৰাই লোৱা সেইটো ভৰাই লোৱা গামোচাখন গামোচাতে মেখেলা চাদৰ খাবা এযোৰ লগামি ধুনীয়া লাগিছে সকলোখিনি হ'ল, আৰু বিয়াৰ তাৰিখটো নেক্সট ভিডিঅ'ত কৈ আছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই, লাভ ইউ অল।